আমি কেইটামান খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আজি আলোচনা কৰিম বোৰ্ডত লিখা আছে এটা হৈছে প্ৰফিট আৰু সাৰপ্লাস লসেস আৰু ডেফিসিট প্ৰথম কথা হ'ল যে প্ৰফিট আৰু সাৰপ্লাস একেই নে লসেস আৰু ডেফিসিট একেই নে যদি একেই নহয় কি কি ক্ষেত্ৰত তেওঁলোক পাৰ্থক্য প্ৰথমতে মই জনাও যে প্ৰফিট আৰু সাৰপ্লাস একেই নহয় ঠিক সেইদৰে লসেস আৰু ডেফিসিটো একেই নহয় এই দুইটাৰ মাজত যথেষ্ট মিল আছে যদিও যথেষ্ট পাৰ্থক্য আছে প্ৰথমে আমি বুজিম প্ৰফিট মানে আমি কি বুজো এটা ব্যৱসায়ত আয় অৰ্জন হয় ঠিক সেইদৰে ব্যৱসায়টোৱে খৰচাও কৰে যদি আয়ৰ পৰিমাণ ব্যয়তকৈ বেছি হয় তেনেহলে তাত ব্যৱসায়টোত লাভ বুলি আমি কওঁ ঠিক তাৰ অপোজিট বিপৰীতভাৱে যদি কেনেবাকৈ ব্যয়ৰ পৰিমাণ আয়তকৈ বেছি হয় তেন্তে আমি তাক কি বুলি কম লসেস অন্যহাতে যদি আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হয় তেতিয়া হলে আমি তাক ডেফিসিট বুলি কম বা আয়ৰ পৰিমাণ ব্যয়তকৈ যদি বেছি হয় তেতিয়া তাক আমি সাৰপ্লাস বুলি কম এইটো হৈছে যে প্ৰফিট সাৰপ্লাস লসেস ডেফিসিটৰ মাজৰ সামঞ্জস্য এতিয়া আমি আহো ইহঁতৰ মাজত পাৰ্থক্য কি নামগিটা যেতিয়া বেলেগ নিশ্চয় ইহঁতৰ মাজত কিবা নহয় কিবা এটা পাৰ্থক্য আছে এতিয়া আমি পাৰ্থক্যটো বুজিম সাধাৰণতে ব্যৱসায় প্ৰতিষ্ঠানবিলাকে তেওঁলোকৰ লাভ বা লোকচান উলিয়াবৰ বাবে প্ৰফিট এণ্ড লছ একাউণ্টখন প্ৰস্তুত কৰে প্ৰফিট এণ্ড লছ একাউণ্টত বিত্তীয় বৰ্ষৰ অন্তত হয়তো প্ৰফিট ওলাব নতুবা লসেস ওলাব সো প্ৰফিট এণ্ড লছ একাউণ্টখন মেইনলি কোনে প্ৰস্তুত কৰে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানে অন্যহাতে আমাৰ আৰু বহু প্ৰতিষ্ঠান আছে যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান নহয় আমি মনত ৰখা উচিত আমি যেতিয়া ব্যৱসায় প্ৰতিষ্ঠান বুলি কওঁ তাৰ অন্তৰালত এটা খুব ডাঙৰ উদ্দেশ্য সোমাই আছে যে লাভ অৰ্জন কৰা অৰ্থাৎ যদি লাভ অৰ্জন কৰিবৰ বাবে তেওঁলোকে কাৰ্যকলাপ কৰিছে তেতিয়াহে তাক আমি ব্যৱসায় প্ৰতিষ্ঠান বুলি কম যদি কেনেবাকে কোনোবা প্ৰতিষ্ঠানে লাভ অৰ্জন কৰাটো মুখ্য উদ্দেশ্য নহয় তেনেহলে আমি তাক কম অনালাভকাৰী প্ৰতিষ্ঠান বা ইংৰাজীত আমি তাক কওঁ NPOs নন প্ৰফিট অৰ্গেনাইজেশ্যন নন প্ৰফিট অৰ্গেনাইজেশ্যন বিলাকে তেওঁলোকৰ লাভ লোকচানৰ হিচাপ উলিয়াবলৈ প্ৰফিট এণ্ড লছ একাউণ্ট প্ৰস্তুত নকৰে তেওঁলোকে প্ৰস্তুত কৰে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টখনত আমি যদি কেনেবাকৈ আয়ৰ পৰিমাণ ব্যয়তকৈ বেছি পাওঁ তেতিয়াহ'লে আমি প্ৰফিট নকৈ সাৰপ্লাস বুলি কম অন্যহাতে যদি কেনেবাকৈ ব্যয়ৰ পৰিমাণ আয়তকৈ বেছি হয় তেনেহ'লে তাক লছ নকয় ডেফিসিট বুলি কয় এইটো হ'ল ইয়াৰ প্ৰথম পাৰ্থক্য দ্বিতীয় পাৰ্থক্য হ'ল যে আমাৰ ব্যৱসায়ত যেতিয়া প্ৰফিট হয় সেই প্ৰফিটটো ওনাৰ বা ওনাৰ্ছসকলে ভাগ কৰি লয় ঠিক সেইদৰে লসেস হ'লেও ওনাৰ বা ওনাৰ্ছসকলে ভাগ কৰি লয় অন্যহাতে অনালাভকাৰী প্ৰতিষ্ঠানবিলাকৰ সাৰপ্লাস বা ডেফিসিটটো ওনাৰ বা ওনাৰ্ছসকলৰ মাজত ভাগ বিতৰণ নহয় সাৰপ্লাস হ'লে যদি অতিৰিক্ত আয় বাকী থাকে সেই আয়ৰ পৰিমাণ তেওঁলোকে সমাজৰ উন্নতিৰ কাৰণে সদস্যৰ উন্নতিৰ কাৰণে দেশৰ উন্নতিৰ বাবে খৰচা কৰে ইয়াৰ পৰা আমি এটা কথা স্পষ্ট হলো যে যি ব্যৱসায় প্ৰতিষ্ঠানবিলাকে প্ৰফিট আৰু লছ একাউণ্ট প্ৰস্তুত কৰে তাত তেওঁলোকে বিত্তীয় বৰ্ষৰ অন্তত প্ৰফিট বা লছ পায় অন্যহাতে অনালাভকাৰী প্ৰতিষ্ঠানবিলাকে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট প্ৰস্তুত কৰে আৰু তেওঁলোকে তাত সাৰপ্লাস বা ডেফিসিট পায় যিহেতু তেওঁলোকে প্ৰফিট বা লছ শব্দ দুটা ব্যৱহাৰ নকৰে এই কনসেপ্টটো প্ৰায় ইণ্টাৰভিউত সোধে মোৰ এবাৰ দিল্লীত এটা ইণ্টাৰভিউ দিবলৈ যাওঁতে এই প্ৰশ্নটো মই মুখামুখি হৈছিলোঁ সেয়েহে মই সকলোকে এইটো কথা আজি ক্লিয়াৰ কৰি থৈছোঁ যাতে এই ভৱিষ্যতে তোমালোকৰ সহায় হয় আমি এটা জীৱন্ত উদাহৰণ চাব পাৰোঁ প্ৰত্যেক বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আমাৰ বিত্তীয় বাজেটখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰস্তুত কৰে আমি বাতৰিত পাওঁ সো তাত আমি এই শব্দকেইটা শুনা পাওঁ সাৰপ্লাস বাজেট নে ডেফিসিট বাজেট আমি জানো যে ভাৰতৰ বাজেট সদায় ডেফিসিট বাজেটেই থাকে কাৰণ কেলে ভাৰত চৰকাৰৰ উদ্দেশ্য লাভ অৰ্জন কৰা নহয় দেশৰ উন্নতি সাধন কৰা জনসাধাৰণৰ উন্নতি সাধন কৰা বিকাশৰ বাবে কাম কৰা সো তাত তেওঁলোকে প্ৰফিট লছ শব্দকেইটা ইউজ নকৰে ভাৰত চৰকাৰৰ যিখন বাজেট বিত্তীয় বাজেট উপস্থাপন হয় তাত সাৰপ্লাস বা ডেফিসিটটো আমি শুনা পাওঁ কিন্তু সেই বাজেটখন যদি কোনোবা ব্যৱসায় প্ৰতিষ্ঠানৰ হ'লহেঁতেন তাত কিন্তু আমি সাৰপ্লাস বা ডেফিসিট শব্দ দুটা শুনা নাপালোঁ হয় তাৰ সলনি আমি শুনা পালোঁহে প্ৰফিট আৰু লছেছ